নমস্কাৰ বন্ধু বান্ধৱীসকল, আছাম মাষ্টাৰ্ছৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে দেখা পাইছে ডিফুত নতুন পদৰ খালী হৈছে। ডিফু ৱাটাৰ ৰিচোৰ্চ ডিভিজন ডিফু কাৰ্বি আংলঙত নতুন পদ খালী হৈছে বুলি কৈছে। 10টা LDA SA আৰু খালাচী লগতে গ্ৰেড 4 ভেকেঞ্চি ওলাইছে বুলি কৈছে। ইয়াত ভেকেঞ্চিকেইটা ওলাইছে। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে এপ্লাইসমূহ কৰিব পাৰিব। কি প্ৰয়োজন হ'ব আৰু কেনেধৰণে এপ্লাই কৰিব সকলোবোৰ বিষয়ে ইয়াত আলোচনা কৰিম। তাৰ আগতে চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে ছাইডৰ নটিফিকেশ্যন বেলটো ক্লিক কৰক, যাতে কোনো ধৰণৰ নটিফিকেশ্যন মিছ নহয়, সকলোবোৰ নটিফিকেশ্যন আপোনালোকে গম পাই থাকে। ইয়াত আপোনালোকে দেখা পাইছে JRA লোৱাৰ ডিভিজন এছিষ্টেণ্ট গ্ৰেড 3 পদ ওলাইছে। ইয়াত এটা পদৰ বাবে আপোনালোকে আবেদনসমূহ কৰিব পাৰে। পদৰ সংখ্যা হৈছে এটা পদৰ বাবে খালী আছে বুলি কৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন HS পাছ লাগিব, লগতে কম্পিউটাৰ ডিপ্ল'মা লাগিব। এটলিষ্ট 6 মান্থৰ আপোনালোকৰ কম্পিউটাৰ কোৰ্চ হোৱা হ'ব লাগিব আৰু টাইপিং স্পীডটো আপোনালোকৰ ফাষ্ট হ'ব লাগিব বুলি কৈছে। লগতে আপোনালোকৰ MS Word আৰু Excelৰ নলেজ থাকিব লাগিব বুলি কৈছে। ইয়াত যিটো চেলাৰী দিয়া হ'ব সেই চেলাৰীটো 14,000 টকাৰ পৰা দিয়া হ'ব বুলি কৈছে। 14,000 টকাৰ পৰা আপোনালোকৰ 49,000 টকালৈকে ইয়াত চেলাৰী দিব বুলি কৈছে। লগতে যিটো গ্ৰেড পে আছে সেই গ্ৰেড পে'টো হৈছে আপোনালোকৰ 6,200 টকাকৈ গ্ৰেড পে' আপোনালোকৰ পে'মেণ্ট কৰা হ'ব বুলি ইয়াত কোৱা হৈছে। লগতে আপোনালোকে দেখা পাইছে ছেকশ্যনেল এছিষ্টেণ্টৰ গ্ৰেড 3 3টা পদ খালী হৈ আছে বুলি কৈছে। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে দেখা পাইছে। এডুকেশ্যন কোৱালিফিকেশ্যন কৈছে HS পাছ হ'লে আপোনালোকে ইয়াত এপ্লাইটো কৰিব পাৰিব বুলি কৈছে। কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই। লগতে যিটো চেলাৰী দিব সেইটো 14,000 ৰুপিজৰ পৰা আৰম্ভ কৰি আপোনালোকৰ 49,000 ৰুপিজলৈকে চেলাৰীটো আপোনালোকক দিয়া হ'ব বুলি কৈছে। লগতে যিটো গ্ৰেড পে' আছে সেই গ্ৰেড পে'টোৰ সংখ্যা হৈছে 5600 গ্ৰেড পে' 5,600 টকাকৈ আপোনালোকক গ্ৰেড পে' দিয়া হ'ব বুলি কৈছে। যিটো খালাচী পদ আছে গ্ৰেড 4ৰ পদ আছে, সেইটো পদৰ সংখ্যা হৈছে 4টা পদৰ বাবে আপোনালোকে আবেদনসমূহ কৰিব পাৰে। ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কম বিচাৰিছে। আপোনালোকে দেখা পাইছে 10 পাছ কৰিলে আপোনালোকে ইয়াত এপ্লাইটো কৰিব পাৰিব বুলি কৈ দিছে। তাৰ উপৰি ইয়াত আপোনালোকে দেখাই দিছে যিটো চেলাৰী হয় সেইটো 12,000 টকাৰ পৰা ষ্টাৰ্ট হৈ পেলাই 37,500 ৰুপিজলৈকে আপোনালোকক চেলাৰী দিব। লগতে যিটো গ্ৰেড পে' হ'ব সেই গ্ৰেড পে'টো আপোনালোকৰ 39,000 টকা হ'ব বুলি কৈছে, অৰ্থাৎ 3,900 টকাকৈ আপোনালোকক গ্ৰেড পে' দিয়া হ'ব। আৰু এটা চাকৰি ওলাইছে আপোনালোকে দেখা পাইছে, এইটো 4 নম্বৰটো হৈছে গ্ৰেড 4ৰ। এই গ্ৰেড 4ৰ যিটো জব, এই গ্ৰেড 4ৰ জবটোৰ বাবে আপোনালোকৰ 2টা পদ খালী হৈ আছে বুলি কৈছে। ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন একেবাৰে কম লাগিব। ইয়াত যিটো মিনিমাম কোৱালিফিকেশ্যন হয় এইটো কোৱালিফিকেশ্যন হৈছে 8 পাছ। আপোনালোকে যদি 8 পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াত এপ্লাইটো কৰি দিয়ক, এপ্লাই কৰিব পাৰিব। লগতে ইয়াত কৈছে আপোনালোকে দেখা পাইছে যিটো স্কেল পে' হ'ব সেইটো আপোনালোকৰ 12,000 টকাৰ পৰা আৰম্ভ কৰি আপোনালোকৰ 37,500 টকালৈকে আপোনালোকক যিটো হেৰি দিয়া হ'ব, চেলাৰী দিয়া হ'ব। তাৰ উপৰি আপোনালোকৰ গ্ৰেড পে' থাকিব 3,900 টকাকৈ আপোনালোকৰ GP অৰ্থাৎ গ্ৰেড পে' দিয়া হ'ব বুলি কৈছে। আদাৰ ক্ৰাইটেৰিয়াত আপোনালোকে দেখা পাইছে ইয়াত কৈছে যে এজটো 18 বছৰৰ পৰা 38 বছৰৰ তলত হ'ব লাগিব বুলি কৈছে। অৰ্থাৎ আপোনালোকৰ 18 বছৰ ওপৰত হ'লে এপ্লাই কৰিব পাৰিব আৰু এইফালে আপোনালোকৰ 38 বছৰতকৈ তলৰ হ'ব লাগিব, তেতিয়া আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব বুলি কৈছে। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। ডিফুৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিলেহে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকে এবাৰ চাই ল'ব কেনেধৰণে হ'ব বুলি কৈছে। ইয়াত যিটো এডমিট কাৰ্ড কৈছে সেইটো 19 তাৰিখৰ আগতে ইছ্যু কৰিব বুলি কৈছে। আপোনালোকে এক্সিকিউটিভ ইঞ্জিনিয়াৰ ডিফুৰ ৱাটাৰ ৰিচোৰ্চ ডিভিজনৰ ডিফুৰ পৰা আপোনালোকে লৈ যাব লাগিব এডমিট কাৰ্ডখন আহি পেলাই। তাৰপিছত ইয়াত কৈছে কেনেধৰণে এপ্লাই কৰিব। আপোনালোকে সকলোৱে গম পাইছে এপ্লাই কৰিবলৈ এইটো প্ৰক্ৰিয়াটো অফলাইন প্ৰক্ৰিয়া হয়। ইয়াত কৈছে অফিচ অফ দ্য এক্সিকিউটিভ ইঞ্জিনিয়াৰ ডিফু ৱাটাৰ ৰিচোৰ্চ ডিভিজন ডিফু এণ্ড শ্বুড ছাবমিট অন দেয়াৰ বিফৰ 19 অক্টোবৰ 19 তাৰিখৰ আগতে 19 অক্টোবৰৰ আগতে আপোনালোকে বাই হেণ্ড এইটো জমা দিব লাগিব বুলি কৈছে। এপ্লিকেশ্যন কি বুলি লিখিব লাগিব খামটোত, এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ JRA লোৱাৰ ডিভিজন ফ'ৰ ছেকশ্যনেল এছিষ্টেণ্ট খালাচী গ্ৰেড 4 এনেকৈ যিটো আপোনালোকে বিচাৰে সেইটো আপোনালোকে ইয়াত এটা লিখিলেই হ'ল। যদি আপোনালোকে এছিষ্টেণ্টৰ বাবে দিয়ে তেনেহ'লে এইকেইটা লিখিব নালাগে। যদি আপোনালোকে খালাচীৰ বাবে দিয়ে এছিষ্টেণ্ট আৰু এইটো লিখিব নালাগে, আৰু যদি আপোনালোকে গ্ৰেড 4ৰ বাবে দিয়ে তেনেহ'লে এই দুটা লিখিব নালাগে। এনেধৰণে লিখিলে হ'ল। তাৰপিছত আপোনালোকে এনভলভৰ 5 টকাৰ ষ্টাম্প এটা লগাই দিব লাগিব আৰু এনেধৰণে আপোনালোকে এপ্লাইসমূহ কৰিব লাগিব আৰু বাই হেণ্ড দিবগৈ লাগিব। যিটো এড্ৰেছ দিয়া আছে আপোনালোকে ইয়াত দেখা পাইছে, যিটো এড্ৰেছ দিছে এই এড্ৰেছটো আপোনালোকে গৈ পেলাই বাই হেণ্ড দিবগৈ লাগিব, অৰ্থাৎ নিজে গৈ পেলাই দিবগৈ লাগিব, তেতিয়া আপোনালোকৰ ছাবমিট হ'ব। খালি 19 তাৰিখৰ আগতে আপোনালোকে ছাবমিট কৰিব লাগিব বুলি কৈছে। আৰু এনেধৰণৰ নতুন তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক। যিটো আপোনালোকৰ এডভাৰটাইজমেণ্ট ডিটেইলছ দিছে এইটো ডেছক্ৰিপশ্যনত মই দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব। ধন্যবাদ।